Hello guys, good morning সকলোকে মোৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনালো আশা কৰিছো আপোনালোকে আজিৰ ব্লগটো চাই ভাল পাব আজি 18 ছেপ্টেম্বৰ আৰু শ্ৰী বিশ্বকৰ্মা পূজা আজিৰ দিনটো যাতে সকলোৰে সুকলমে পাৰ হওক আৰু বিশ্বকৰ্মাই যে সকলোৰে মংগল কৰক আচলতে আৰু মোৰ দুসপ্তাহমান সময় খুব বেয়াকৈ গুচি গ'ল আচলতে মনচন বেয়া আৰু বহুত কিবা কিবি হৈ গ'ল গতিকে আপোনালোকক ভিডিঅ'টোৰ যোগেৰে দেখাম কি কিনো হ'ল মানে কম আৰু আপোনালোকক কাৰণ বহুত দিন ব্লগ বনাবলৈ সময় পোৱা নাই আৰু যদিও দুই এটা ক্লিপ বনাইছোঁ কিন্তু এডিটিং কৰি দিবলৈ সময় পোৱা নাইকিয়া গতিকে ভাবিছোঁ আজি এটা শুভ দিনত আচলতে ভিডিঅ'টো বনাওঁ আৰু আপোনালোকক কওঁ বেয়া ভাল আৰু আজি আচলতে বহুত ভাল দেই ক'বলৈ গ'লে মনটো বিৰাট ভাল লাগিছে দুসপ্তাহতকৈ আজিৰ দিনটো মানে বিৰাট ভাল লাগিছে আৰু আজি বিশ্বকৰ্মা পূজাৰ দিনাখনেই আচলতে দুসপ্তাহৰ আগত মানে দেওবাৰ দিনটোত মই এটা কম্পিউটাৰ আনিলোঁ আৰু কম্পিউটাৰটো আচলতে আপোনালোকক দেখাবলৈও মোৰ মন চনবিলাক ইমান ভাল হোৱা নাছিল গতিকে আজি দেখাম গতিকে কি কম্পিউটাৰ ল'লোঁ আৰু আজিৰ দিনটোতনো কি কৰোঁ আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক স্ক্ৰিপ্ট নকৰাকৈ আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে চাই থাকক সব মোৰ এটা সপোন আছিলে আচলতে যেতিয়া মই কম্পিউটাৰ শিকি আছিলোঁ তেতিয়াই ভাবিছিলোঁ যে এটা কম্পিউটাৰ ল'ম কিন্তু তেতিয়াৰ পৰা আচলতে লোৱা হোৱাগৈ নাছিল কাৰণ পৰাই নাছিলোঁ গতিকে এইটো এতিয়া সম্ভৱ হ'ল আচলতে সপোনটো পূৰণ হ'ল আৰু খুব গতিকে আজি অকণমান নিয়ম কৰিছোঁ যিহেতুকে বিশ্বকৰ্মাৰ আগতেই আনিছোঁ আৰু গতিকে আজি খুব এটা শুভ দিনত আচলতে মানুহ এইখনেই মোৰ বাচন্তিখন যিখন মই ধুবলৈ আনিছোঁ পুখুৰী পাৰলৈ আৰু ধুই লওঁ ধুনীয়াকৈ বলক এতিয়া মোৰ বাচন্তিখন মানে মোৰ বাহনখন যিখনলৈ মই অহা যোৱা কৰোঁ সেইখনৰ ওচৰত অকণমান ধূপ ধূনা জ্বলাওঁ আৰু লগতে মোৰ নতুন কম্পিউটাৰটোৰ ওচৰতো ধূপ ধূনা জ্বলাই সেৱা শুশ্ৰূষা কৰোঁ এতিয়া চাওক এনেদৰে মই ধূপ চাকি জ্বলাই ল'লোঁ মোৰ নতুন কম্পিউটাৰটোৰ ওচৰত ধূপ চাকি জ্বলাই লৈ নমো কৰিছোঁ যে ভগৱান ভালে ৰাখিবা আৰু তাৰপাছত আহি গ'ল মোৰ এইখন বাচন্তিখন যিখন মই লৈ অহা যোৱা কৰি থাকোঁ এইখন নহ'লেই নহয় জানেনে আৰু ইয়াতো এনেদৰে মই এডাল ধূপ জ্বলাই দিলোঁ আৰু খুব ধুনীয়াকৈ এডাল মালাও পিন্ধাই দিলোঁ আৰু গাইজ এতিয়াৰ পৰা জানেই মই প্ৰেছত কৰি আছোঁ কাম গতিকে প্ৰেছৰ উপৰিও মই এতিয়া ঘৰতো কিছুমান কাম কৰিম গতিকে কম্পিউটাৰটো সেইকাৰণেই আনি লৈছোঁ আৰু কম্পিউটাৰটো আচলতে বহুত কাৰণতেই দৰকাৰ হয় যিহেতুকে এতিয়া ভাইটিও ডাঙৰ হৈ আহিছে ভাইটিকো মানে ৰিভাইজ কৰিবৰ কাৰণে লাগে সিও দুই এটা কাম শিকিব লাগে গতিকে ভাবিছোঁ তাকো দুই এটা কাম শিকাম আৰু মই যিখিনি আচলতে নাজানো ঘৰতে প্ৰেক্টিছ কৰিম আৰু বহুত শিকিব লগা আছে আচলতে আমাৰ যিটো প্ৰেছত মই কৰি আছোঁ ফ'কাছ প্ৰিণ্টাৰ্ছ তাতো মই যথেষ্টখিনি কাম শিকিছোঁ যেতিয়া কম্পিউটাৰ ক্লাছ শিকি আছিলোঁ তেতিয়া আচলতে ইমানখিনি কাম জনা নাছিলোঁ যেতিয়া কিবা এটা কাম কৰা যায় আৰু অভিজ্ঞতাৰ পৰাহে আচলতে দুই এটা কাম শিকা যায় গতিকে মই ফ'কাছ প্ৰিণ্টাৰ্ছত যেতিয়া কাম কৰিছোঁ এতিয়া প্ৰায় 1.5 বছৰ হ'ল আৰু 1.5 বছৰ আচলতে যথেষ্টখিনি শিকিছোঁ আৰু যথেষ্টখিনি শিকিবলৈ আছে আৰু তাত থকা দাদাকেইজনেও মোক যথেষ্টখিনি সহায় কৰিছে আচলতে কিবা এটা কাম নাজানিলেও মোক পটককৈ গালি পাৰি নিদিয়ে মোৰ সেইকাৰণে আচলতে বিৰাট ভাল লাগে আৰু কামবোৰ শিকিবলৈও বহুত ইজি হৈ পৰিছে মই এতিয়াও বহুত কাম আচলতে নাজানো যদিও শিকিবলৈ ট্ৰাই কৰি আছোঁ আৰু গতিকে সেইকাৰণে কম্পিউটাৰটো ঘৰতো আনি লৈছোঁ ঘৰতো কামবোৰ কৰিম যিবোৰ জানো আচলতে আৰু নোৱাৰাবোৰ এতিয়া আচলতে শিকিবলৈ ট্ৰাই কৰি আছোঁ আৰু কৰিম গতিকে ঘৰতো এতিয়া কামবিলাক ষ্টাৰ্ট কৰিম আৰু এতিয়া ব'লক ভিতৰলৈ যাওঁ আমাৰ বিশ্বকৰ্মা বুলিনো কি যা যোগাৰ কৰিছে আপোনালোকক অকণমান দেখাওঁ আৰু এয়া হৈছে প্ৰসাদ আৰু এইফালে এয়া প্ৰসাদত দিবৰ কাৰণে আঙুৰ আপেল কল আৰু এইফালে এটা অৰ্চনী মানে আগবঢ়াইছে ভগৱানৰ নামত তাৰপাছত বিশ্বকৰ্মা বুলি অকণমান ক্ষীৰেকৈ সিজোৱা হ'ল গতিকে এইফালে বনাই আছে দুটাই ফাইনেলি প্ৰসাদ ৰেডি আৰু লগতে পায়স ৰেডি হৈ গ'ল আৰু দুই এজনকৈ মানুহ আহিছে গতিকে দি যাওঁ আৰু তেতিয়া বিশ্বকৰ্মা পূজাৰ দিনাখন মানে এনেকুৱা হৈ যায় আপুনি কাৰ ঘৰৰ পৰা আৰম্ভ কৰিব কাৰ ঘৰলৈ প্ৰথমতে যাব আৰু শেষ ক'ত কৰিব তেনেকুৱা এটা পৰ্যায় হৈ যায়গৈ বাৰু যি কি নহওক যাবতো লাগিবই এষাৰ মাত লগাবলৈকে নেখালেও নহয় জানো হেল্ল' এভৰিৱান আপোনালোকৰ বাৰু দিনটো কেনে গ'ল আজি মোৰ বিৰাট ভাল গ'ল আৰু এতিয়া সময় হৈছে কিমান জানেনে 12:30 মানে ইমান ৰাতি ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে আচলতে দিনটোৰ ভিডিঅ' বনোৱাৰ পাছত কোনোমতে ভিডিঅ' বনাবলৈ আৰু পাছৰখিনি সুবিধাই নাপালোঁ কাৰণ ইজন সিজন মানুহ আহি আছে গতিকে সেৱা শুশ্ৰূষা কৰিব লগা হৈছে চ' ভিডিঅ'ত লাগি থাকিলেতো নহ'ব দিয়কচোন
সো ভিডিঅ' কৰা নহ'লে আৰু সেইকাৰণে ভাবিলোঁ এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আজিৰ দিনটো কেনেকৈ গ'ল আৰু আপোনালোকক যে অথনি কৈছিলোঁ যে মোৰ বেয়া দিনকেইটাৰ আচলতে কিনো হ'ল কিনো কথা আপোনালোকক ভিডিঅ' ক্লিপ দিম আচলতে ভিডিঅ' ক্লিপ আছিলে কিন্তু আপোনালোকক ইয়াত এড কৰিবলৈ এনেকুৱা এটা হ'ল বহুত বেছি দীঘলীয়া হ'লে আপোনালোকৰ ভিডিঅ'টো চাই আমনিদায়ক পাব নহয় জানো গতিকে ভাবিছোঁ অকণমান মুখেৰে কৈ দিওঁ আচলতে মোৰ ঘৰত ভাইটিৰ অসুখ হৈ আছিলে আৰু সেইকাৰণে মন চনবিলাক বেয়া হৈ আছিলে দুসপ্তাহ আৰু আমি যোৰহাট JMCত এদিন থাকিছিলোঁ আৰু ভাইটিৰ অসুখৰ কাৰণে আৰু এতিয়া অকণমান সি সুস্থ হৈছে আচলতে ভাল লাগিছে মনটো আজিৰ পৰা আৰু সেইকাৰণেই মোৰ মনবিলাক বেয়া হৈ আছিলে আৰু সেইকাৰণে ভিডিঅ' চিডিঅ' বনাবও পৰা নাছিলোঁ তাৰপিছত আৰু মই এটা কম্পিউটাৰ ল'লোঁ আচলতে নতুন দিনত নতুন বস্তু আচলতে কম্পিউটাৰটো ল'লোঁ মই ফ্ৰণ্টেকৰ আৰু প্ৰিণ্টাৰটো ল'লোঁ কেনন আৰু এতিয়াৰ পৰা নতুন উদ্যমেৰে নতুন নতুন কাম কৰি যাবলৈ চেষ্টা কৰিম আপোনালোকৰ আশীৰ্বাদ লৈ গতিকে আপোনালোকে উৎসাহ যোগাব বুলি মোৰ আশা থাকিল আৰু মোৰ ভিডিঅ'টো আঁকোৱালি ল'ব আপোনালোকে যদি আপোনালোকে ভিডিঅ'টো চাই মোৰ ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিহেতুকে এতিয়া ভাওনা চাবলৈ গৈছিলোঁ ওচৰতে আছিলে ভাওনা আৰু ভাওনা চাবলৈ যোৱাৰে তাৰ দুটামান ক্লিপ আচলতে মই ভিডিঅ' কৰি আনিছোঁ আপোনালোকৰ কাৰণে গতিকে আপোনালোকে ভিডিঅ'টো চাওক আৰু গুড নাইট আকৌ এটা অন্য ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় 기아로 야니고를 모하나게 아가 뒤체 তুমি যখন খবর পাবে তোমার মহারাজে যাদের হত্যা করে বলে কোথাইছে তোমার নয় তোমার চোখ মুখে পাবে দুঃখী
আমি বিরাজমা সেই উদ্দেশ্যে এই ধরার বৈক্ষ যুগে যুগে আমি ক্ষমতা কারণ আমি এই জগতর গোড়াতে আমি এই পালক আমি এই ওঙ্কার হরি হরি ও